বিজয় তিলক বাবা তো মানুহ না তো হ্যাঁ এত মানুহ পৰে না কওকচোন এতিয়া অন দা ৱে আমি বৰপেটা পাওঁ আৰু ক'ৰবাত 15-20 কিলোমিটাৰমান আছে নেকি বৰ্তমান 15-20 কিলোমিটাৰমান গুড মৰ্ণিং গাইজ এণ্ড ৱেলকাম বেক টু আনকভাৰ মেট্ৰিক আৰু এটা নতুন ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আজি হৈছে হোলী ডে 2 কিন্তু আজি বতৰটো মানে সিমান ঠিক নহয় চাওকচোন এইগিলাখন মানে পৰিৱেশটো ইমান ভাল নহয় খেমনা খেমনি বতৰ তো বৰষুণে দিয়ে নেকি মানে সেনেকৈ আছে দিয়াও নাই পুৱাৰ পৰাই মানে দেও নেদাও সেনেকৈ আছে তে বতৰতে হোলী খেলা 11টাই বাজি গ'ল এতিয়ালৈকে ওলাই যোৱা নাই তাৰমানে ভালেই লগা নাই কিবা এটা অলপো ৰ'দ চ'দ নাই সেনেকৈ আছে তথাপিও আৰু ওলাই যাবাই লাগিব গতিকে একবাৰ ওলাই যাওঁ দিয়ক আৰু চাওঁ শুনি ক'ত কি কৰিছে আপোনালোকেও গ'লোঁ আপোনালোকেও চাওক চলিটো কেতিয়া মই কি কৰোঁ কচোন হ্যাপি হোলি গাইস হ্যাপি হোলি হ'ব দা দাস কেনে ভেরি গুড কুল নেকি কুল বয় নেকি আপুনি এনে কুল বয় র তো কি উঠিল এত তিলক তো মানে বিজয় তিলক বাবা রবা সূর্যবংশম প্রতিষ্ঠা ফাকু দিব লাগিব অলপ ইয়াতে চাও তালুখানত অলপ দিয়া তালুখান দেখা পাই আছে কণী ভাঙি দিয়াৰ কাৰণে নাই সেইটো আমি গুচাই দিওঁ এনে চলি আছে তালুখান ওলাই আছে বঢ়িয়া তো মানুহ না তো হ্যাঁ এত মানুহ পৰে না কওকচোন হ্যাপি হোলি গাইস হ্যাপি হোলি চাহ খালা উলিছোঁ ৰ'বতে খালা না চাহ গলটো অলপ ধোৱা গৈছি ন দাস খালাই নেকি তুমি এনেকৈ আৰু হোলী চলি খেললোঁ পুৰা গা চা পালে গৈছি হয়নে কিমান ঘূৰিম আৰু হোলীৰ বাকাল চাওঁ কেনে আহিছে তেনেগিলা দিমীয়া হা এটা লাইটাৰটো মাত দিলে আমলেটি হ'ব দেখোন এটা হা তেল অলপ দিলি তো গাইজ এনেকৈ আৰু খেলোঁ দিয়ক আৰু আপোনালোকেও খেললাক হোলী চলি বাকী আৰু এই ৰাতিটো আছেই যাবা ৰাতি মেইন হোলীটো আছেই দেখুৱাবা আপোনালোকক গতিকে চাই থাকক ভিডিঅ'টো বঢ়িয়াকৈ ৰাতি পূৰা ভাল লাগিব আৰু যাই পেলাই মানে তো গাইজ ওলাই আছোঁ দিয়ক এই বৰপেটাত যাম বুলি কৈছিলোঁ যি এতিয়া অন দা ৱে আমি বৰপেটা পাওঁ আৰু ক'ৰবাত 15-20 কিলোমিটাৰমান আছে নেকি বৰ্তমান 15-20 কিলোমিটাৰমান পিছত আমি আৰু বৰপেটা পাই যাওঁ মোকে পুৰেতকৈ নাই এই মজা তোমাৰ এয়াৰ ৰুমতে যাই আছোঁ আমি যিহেতু তাতে থাকে বৰপেটাটো চাব লাগিব বৰপেটাৰ হোলী চাব লাগিব চাম দৌল হোলীয়ে দেচোন আৰু হোলী চলিয়ে থাকিব তাতে কি খুৱাবা আজি কি খুৱাবা আজি সাংঘাতিক চিকেন লৈছই নেকি কিমান জন্মদিন বুলি চিকেন পুৰটো জন্মদিন আজি যোৱাকালি গেছি পাৰ্টিটো আজি গেছি দে কোনবা দিনটো গেছি তাৰপৰা ইয়াতে কি পেচেছ পিঁয়াজ ধনিয়া ল আজি খুৱাম কিন্তু এখন মাংস এইটো সাংঘাতিক বনাম আজি হা মই বনাম আজি ভাল হ'ব আজি চিন্তা কৰিব নালাগে হৈ যাব চিন্তা কৰিব নালাগে এয়া মাংস খাব পাৰিবে মৰাটো সুন্দৰ মাংস খাব পাৰিবে একদম টেনশ্যনে নলবা সিদিনা অলপ বয়ে আছি এইটো গম হয় নেকি পুৰে তোৰ আৱাজটো নাই আজি ঠিকে আছে বাপ হ'ব দা
মারবে নাকি ইয়ে হ্যাঁ আছে না দেখছে একটু ওর না এবার ও কি আহিলে কণী কে আনাৰ তো এক উচিত পাৰি নেকি কণীৰ লগত কিয় লৈ গ'ল হায়ো দেখো না তো গাইছ আমি বৰপেটা হোলীত প্ৰৱেশ কৰিলোঁ হোলীৰ গেট এখন আপোনালোকে চাওক এখন গেলি হোলীৰ গেট তো গাইছ আপোনালোকে চাওক এতিয়া কি মানুহ চাওকচোন সময় হৈছে আপোনালোকৰ 11:45 মানুহ চাওক ইয়াতে দেখছি মানে হোলী চাই পেলাই মানুহখিনি ওলাই আছে বৰ্তমান আধা আধি যাই আছে ভিতৰতো আছে ভিতৰতো বহুখিনি মানুহ আছে কীৰ্তন ঘৰৰ ভিতৰ ফালে বহুত মানুহ আছে ইয়াতে দেখছি কি এটা পৰিৱেশ মানে এইটো হৈছে বৰপেটাৰ কীৰ্তন ঘৰৰ ফালে আমি যাই আছোঁ বৰ্তমান অ' বুঢ়েত এইটো কীৰ্তন ঘৰ নহয় অঁ কীৰ্তন ঘৰৰ ফালে আমি যাই আছোঁ বৰ্তমান দেখছি গেটটো দেখছি কেনেকুৱা অহো এইবাৰ আৰু অলপ বেছি ইম্প্ৰুভ হোৱা যেন লাগছে হয়নে যোৱাবাৰতকৈ হয় না চাক মানুহ দেখছি ক্ৰাউড দেখছি এই সময়টো দেখছি বাপৰে বাপ বৰপেটাৰ এটা হোলীৰ মানে হোলী বুলি ক'লে আৰু বৰপেটা মানে বৰপেটা আৰু বৰপেটা আৰু ক'লা কথা ৰাতি 11:30 বজাত ইমান মানুহ ভিৰ মানে চাৰিওফালে ধৰক আপোনাৰ সংকীৰ্তন চলি আছে হোলী গীত চলি আছে এতিয়াও মানে মানুহ আহি আছে যাই আছে মানে এটা বেলেগ পৰিৱেশ আৰু আপোনালোকে ইয়াতে কি চাব কৈছে মন্দিৰবিলাক চাওক মন্দিৰ দেখি দিছে মন্দিৰখিনি দেখি দিছে চাওক ইটোৰ পিছত সিটো মন্দিৰ আছে চাওকচোন চাওক মন্দিৰ নহয় ঠিক এইবিলাক হেৰি হয় আচলতে মানে মুকুট হৈ আছে মুকুট সেইটোৱে কথা গম পাইছে আৰু সেইটোৱে কথা বাকী কি ক'ম আৰু বাকী ডেক'ৰেশ্যন বৰপেটাৰ হোলী বুলি চবেই জানে সেইটো কথা বহুত দেশ বিদেশৰ মানুহ আহে পৰ্যটক আহে আজি বৰদৌল হয় আচলতে বৰদৌল বুলি কয় আজি কালি আছে আৰু কুঁৱৰী তই অলপ দেখি দিবি কালি মই দেখাম কালি মানে গাইজ খালি মই থাকিব নোৱাৰিম মোৰ মানে পুৱা কাম এটা আছে মই অলপ যাব লাগিব কাম আছে মানে ফেমিলি মানুহৰ লগত যাব লাগিব ই দেখি দিব ধুনীয়াকৈ আপোনালোকে এটা কথাই কওঁ মই এই 12টা বজাত কিমান মানে হিউজ লেভেলত মানুহ আছে চাওক আপোনালোকে দুৰ্গা পূজাত আমাৰ ৰাসতো নহয় এনেকুৱা মানে কি ক'ম আৰু মানে উৎসাহটো বেলেগ উৎসাহটো বেলেগ বহুখিনি মানুহ পাতলা হ'ল এটা আমি যেতিয়া এণ্ট্ৰি কৰিছিলোঁ বহুত মানুহ তাৰ আগত কিমান মানুহ হ'ব লাগিব অঁ তাৰ আগতো কিমান মানুহ হ'ব এতিয়া সন্ধিয়া সময় আছিল তেতিয়া কিমান মানুহ হ'ব খোজ দিবাৰ উপায় নাই বহুত মানুহ ইয়াতে বহুত মানুহ বাকী আমাৰ চব খালী ভৰি এইগিলা চব খালী ভৰি দেখিছে খালী ভৰি এইটো মানে নিয়মে মানে কীৰ্তন ঘৰৰ ভিতৰত চেণ্ডেল জোতা একদম এলাউড নাই অঁ মানুহ এইটো চাওকচোন কি ধুনীয়া এটা বস্তু বনাইছে দেখছি কি মানে আকৰ্ষণীয় দৃশ্য এটা বৰ ভাল লাগিছে এইটো চাই পেলাই আৰু ইয়াতে আহিলেতো আপোনালোকে দেখিবই সংকীৰ্তন ধৰা গ্ৰুপ চাৰিওফালে আপোনালোকে পাই দেখিব য'ত ত'ত বহি সংকীৰ্তন ধৰি থাকে তাৰমানে পৰিৱেশটোৱে মানে এওঁলোকে বেলেগ পৰিৱেশ কৰি ৰাখে এই সংকীৰ্তনৰ জৰিয়তে চবফালে সংকীৰ্তন কেৱল সংকীৰ্তন দৌল চল আমি চাই ধুনীয়াকৈ ওলাই আহিলোঁ আহি পেলাই দেখোঁ যে আমি সোমাওঁতে যিটো মানুহ আছিল এতিয়া মানে বেছি হৈছিল মানুহৰ হাতটো মানে বেছিকৈ বাঢ়ি আছে 15 মান হৈ গৈছে ধৰক এতিয়া ভিতৰত যিমান মানুহ হৈ আছে মানে আপুনি এতিয়া সময়ৰ
কি কেইটা বাজি কি হৈছে আপোনালোকে আকৌ গম নাপায় 7টা বাজিলে কাহানি হয় সময়টো চালি এনেকুৱা লাগে যে 7:30 কমচে কম এনি টাইম সংকীৰ্তন আমাৰ হোলী গীত চব হেৰি চলি আছে মানুহ মানে কি ক'ম মানে বেলেগ গোটেই ৰাতি হ'ব দেখছি বাকী আমি এতিয়া যাওঁ হোলী চলি খেলিলোঁ গোটেইগিলা দিছি ইয়াতেও এই ৰাতিও দিছি চাকচোন থাকোঁ বা মানে কি ক'ব আৰু নললিও নহয় আৰু হোলীৰ কথা ইচ্ছাও যায় বাকী এতিয়া যাওঁ তো ঘৰত যাওঁ আৰু এতিয়া ভাত তাত খাওঁ পুৱাই যাব লাগিব পুৱাই কাম আছে পুৱা সোনকালে ওলাব লাগিব বাকী ক যাই থাকোঁ আৰু